আকৌ এগৰাকী আৰক্ষীয়ে ভংগ কৰিছে পথ সুৰক্ষাৰ নীতি নিৰ্দেশনা। আমি কিছুদিন পূৰ্বে প্ৰতিদিন লাইভত প্ৰচাৰ হৈছিল ঠিক এনেধৰণৰ এক বাতৰি। এগৰাকী আৰক্ষীয়ে উলংঘা কৰিছিল পথ সুৰক্ষাৰ নীতি নিৰ্দেশনা। তাৰ পিছতেই আজি মঙলদৈৰ পৰা আহিছে এই দৃশ্য। চাওক, এইগৰাকী বাইক আৰোহীৰ ভূমিকাত থকা এইগৰাকী আৰক্ষীলৈ আৰু কোনো ধৰণৰ হেলমেট পৰিধান নকৰাকৈ মুক্ত বিচৰণ কৰিছে ৰাজপথত। আৰু তেনেস্থলতে এগৰাকী যুৱকে আৰক্ষীগৰাকীক প্ৰশ্ন কৰিছে, খুৰা হেলমেট ক'ত আপোনাৰ? আৰু তাৰ পিছতে আৰক্ষীগৰাকীৰ এই বডি লেংগুৱেজলৈ লক্ষ্য কৰক। খুৰা হেলমেটটো ক'ত? হা, ঠিকে আছে দিয়ক। আমাৰ এটা নহ'লে ধৰে। খুৰা হেলমেটটো ক'ত? হা, ঠিকে আছে দিয়ক। আমাৰ এটা নহ'লে ধৰে। চাওক, এইগৰাকী আৰক্ষীয়ে মঙলদৈৰ দৃশ্য এয়া। পথ সুৰক্ষাৰ নীতি নিৰ্দেশনা সম্পূৰ্ণৰূপে উলংঘা কৰিছে এইগৰাকী আৰক্ষীয়ে। আৰু এগৰাকী যুৱকে ভিডিঅ' ফুটেজ সংগ্ৰহ কৰি আমালৈ প্ৰেৰণ কৰিছে। চাওক এই দৃশ্য। প্ৰশ্ন কৰিছে, খুৰা আপোনাৰ হেলমেট ক'ত? আমাৰ এজনৰ নাথাকিলে আপোনালোকে কি কৰে? চাওক এই দৃশ্য। আৰু একাংশ আৰক্ষীয়ে এইদৰে ভংগ কৰাৰ দৃশ্য পৰিলক্ষিত হৈছে। ভংগ কৰি আহিছে, উলংঘা কৰি আহিছে পথ সুৰক্ষাৰ নীতি নিৰ্দেশনা। যান বাহনৰ নীতি নিৰ্দেশনা উলংঘা কৰিছে একাংশ আৰক্ষীয়ে। কিছুদিন পূৰ্বে প্ৰতিদিন লাইভত সম্প্ৰচাৰিত হৈছিল ঠিক এনেধৰণৰ বাতৰি। আৰু ধাৰাবাহিকভাৱে আমি পুনৰবাৰ দেখুৱাইছোঁ এই দৃশ্য। মঙলদৈৰ পৰা আহিছে এই দৃশ্য। এইগৰাকী আৰক্ষীয়ে হেলমেট অবিহনেই ৰাজপথত এইদৰে বাইক আৰোহীৰ ভূমিকাত দেখা গৈছে।